আৰু দেখিছে আপোনাৰ পিকনিক খাবলৈ আহি মানে পুৰা গাড়ীখন এক্সিডেণ্ট হৈ পানী পুৰা ভিতৰত সোমাই গ'ল। এয়া পাই গ'লে পিকনিক প্লেচ কেনেকুৱা লাগিছে? হা অঁ কেনেকৈ খাটিবা? কিবা এটা কৈ দিব লাগে, কিবা এটা কৈ দিব লাগে। আৰু আজি গৈ আছোঁ ধেমাজি জিলাৰ ডিমৌ নদীলৈ আৰু এটা বনভোজ খাম বুলি নদীলৈ গৈ আছোঁ। গতিকে বলক আপোনালোকৰ ভিডিঅ'টো চাই যাওক। আৰু এতিয়া আহি পাই গ'লোঁ ডিমৌ নদী আৰু দেখিছে ইয়াতে যি বাচন বৰ্তন বা যি বস্তু আনিছিলোঁ পিকনিকৰ কাৰণে গোটেই বস্তু এতিয়া নমাই আছোঁ। ধৰ কেলৈ সৰু সৰু বস্তু এইবোৰ টিকলি এইটো লৈ যোৱা। সব नहीं নেকি? আৰু কি আছে তাত? জানো অঁ বাইদেউ চাহ এফালে এইফালে কৰি দিয়ক দে। এয়া পাই গ'লে পিকনিক প্লেচ কেনেকুৱা লাগিছে বহুত দিনৰ মূৰত আহি? হা মজা। এয়া বস্তু গোটেইখিনি আনিলোঁ। আৰু পিকনিক আহি পোৱাৰ লগে লগে মেইন কামটো হ'ল জুই জ্বলাব লাগিব। গতিকে এতিয়া জুই জ্বলাবৰ কাৰণে ব্যৱস্থা কৰি থকা হৈছে। আৰু যিহেতু ডিমৌ নদী আমাৰ ওচৰৰে নদী হয় চিলাপথাৰৰ পৰা, গতিকে অহা যোৱা চলিয়ে থাকে। কিন্তু এইবাৰ বছৰৰ শেষৰবাৰ এটা বনভোজ খাওঁ বুলি পুনৰবাৰ আহিছোঁ। আৰু ইয়াত চাওক আপোনালোকে গোটেই পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। আৰু যিহেতু আমি আহি পাওঁতে যথেষ্টখিনি লেট হ'ল, কিন্তু যিহেতু আমি ব্ৰেকফাষ্ট খাম বুলি ডিম আনিছিলোঁ, গতিকে এতিয়া ডিম বইল কৰিব লৈছোঁ। কিটো হ'ব। আৰু এইফালে দেখিছে আপোনালোকে একদম ইয়াত ধুনীয়াকৈ ব্ৰেকফাষ্টটো ৰেডি কৰি থকা হৈছে। একদম মানে আজি অলপ বস্তু অনা দিগদাৰ হ'ল গাড়ীখনত, সেইটো কাৰণে এই পলিথিনতে এনেকৈ ধুই কিনি পানীটো এনেকৈ পঠিয়াই দিছোঁ। বঢ়িয়া। জানিলে বুলি কি কয় হেৰি মাটি দিয়া গোটেই সেইটো হৈছে আৰু সুবিধা কৰিছে আমি গঠুৰ কথা গাড়ী আছে। আৰু এইফালে একদম খুৰাই ধুনীয়াকৈ মাংস বনাই আছে দেখিছে আপোনালোকে। আৰু এইফালে দেউতাই পূৰা খৰিকা দিবৰ কাৰণে গাহৰি মাংস ভৰাই আছে। আৰু এইফালে আমাৰ একদম মানে ধুনীয়াকৈ চাহটো মানে এইফালে বনি আছে দেখিছে, লগতে গাহৰিও পুৰি থকা হৈছে। চাহৰ কাৰণে যিহেতু ব্যৱস্থা নাছিলে বনাবৰ কাৰণে, কেৰাহীত একদম ধুনীয়াকৈ চাহটো দি দিছোঁ। কেনেকুৱা মই খাইছোঁ অলপ হ'ব এয়া চাহ খাব লৈছোঁ। আৰু যিহেতু বনোৱা মেলা কৰিবলগীয়া হৈছে, গতিকে ভিডিঅ' বেছিকৈ কৰি থকা নাই। এইফালে দেখিছে আমাৰ খোৱা বোৱা আৰম্ভ কৰিব হৈ গ'ল, মানে সকলো বনাই মেলি হৈ গ'ল। আৰু এতিয়া দেখিছে সকলোৱে ধুনীয়াকৈ ভাত খাব লৈছে। বিদায় গাহৰি নতুন বছৰ ভালকৈ যেন যায় সকলোৱে। ঘৰৰ পৰিয়াল আহিছোঁ আজি।
আহিবলগীয়া বুলি আহিবলগীয়া আগন্তুক বছৰ মানে শুভকামনা জনালোঁ। সকলোৱে ভালে কুশলে যায় আগে কামনা কৰিছোঁ। 24টো ভালেই গ'ল বাৰু, 24 বছৰ এতিয়া 25টো ভাল হ'ব লাগে। মনে ভবাৰ মানে কল্পনা ন। বাইদেউ ক'ব নতুন মই নতুন কি জেগাত ক'ম আহি আৰু কেনেকুৱা লাগিলে? নতুন বছৰ আহিছে, সকলো ৰাইজে এনেকে আমি যেনেকে খাইছো আহিবলগীয়া দিনকেইটা যাতে সকলোৱে ভালেই হওক মই আশা কৰিছো। বাকী আপুনি নতুন ঠাইডোখৰলৈ আহিলে আহি কেনেকুৱা লাগিলে? মোৰ এই ঠাইডোখৰ আজি বহুত ভাল লাগিছে, ভাল লাগিলে? মানে ইমান ভাল লাগিছে মই ক'ব নোৱাৰো আৰু। কষ্ট কৰিলে বহুত। কষ্টটো হৈছে, কষ্ট যেনেকে হৈছে মই খাবলৈও লৈছো তেনেকে। মোৰ এনে খোৱাতকৈ কষ্ট কৰি খাই ভাল লাগে। মাংস ধুনীয়া হৈছে আৰু চব ফ্ৰীকে খাইছো, মই কাম চাম কৰিবলগীয়া হ'লে অকল ফটো মাৰিছো আৰু টিকিলিয়ে কিবা এটা কৈ দিব। টিকিলিয়ে কেনেকুৱা লাগিছে কৈ দিয়ক। আৰু ভাল লাগিছে নাই? দাদাক মিছ কৰিছো কৈ দিয়া। দাদা তোমাক বহুত মিছ কৰিছো কৈ দিয়া। লাজ লাগিছে মইহে কিবা এটা ক'ব। নিহাৰক মিছ কৰিছো কৈ দিয়া। ভাত নাই? ভাত দিব লাগে। এই মইকো ভাত দিয়া, ভাত নাই কৈছে। এইফালে পাহ বঢ়িয়া। কৈ মই নাহিবা, ঘপকৈ মৰম বাঢ়ি যায়, ঘপকৈ মৰম বাঢ়ি গ'লে ঘপকৈ চুমা দিবলৈ মন যায়। মিছিকৈ মই নাহিবা, ঘপকৈ মৰম বাঢ়ি যায়, ঘপকৈ মৰম বাঢ়ি গ'লে ঘপকৈ চুমা দিবলৈ মন যায়। যিহে তোমাৰ চেহেৰা চিনেমা দে নাই মৰম লগাই লগাই কৰি দিছা পগলা। পটককৈ মই নহ'ব কিবা ভুল, ওচৰ চাপি নাহিবা, ওচৰ চাপি নাহিবা। আৰু এইফালে চাওক, আপোনাৰ গাড়ীখন মানে পানীৰ ভিতৰত সোমাই গ'ল। এইফালে পানী কিমান আছিলে আপোনাৰ ধৰিব নোৱাৰিলে, গতিকে মানুহে উদ্ধাৰ কৰিব নোৱাৰে। পিছত JCB আহিলে, JCB আহি গাড়ীখন ধুনীয়াকৈ উলিয়ালে। আৰু আপোনালোকেও যদি পিকনিক চিকনিক আহে তেন্তে পানী পাৰ হওঁতে চাই ল'ব, যাতে এনেকুৱা ধৰণৰ বিপদত নপৰে। আৰু সকলোৰে জীৱনত ঘাট প্ৰতিঘাত থাকে, সেই ঘাট প্ৰতিঘাতৰ মাজেৰে মানুহে পিকনিক খায় এটা দিন। গতিকে বছৰৰ শেষৰ ফালে অৰ্থাৎ আৰু বছৰৰ প্ৰথম ফালে পিকনিক খোৱা হয় যিহেতু, গতিকে আমিও খালোঁ এনেধৰণৰ এটা পিকনিক। আৰু যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিব। আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আহিবলগীয়া যি নতুন বৰ্ষ আছে সকলোৰে ভাল হওক, আৰু তাৰে কামনাৰে আজিলৈ বাই।